বহুত দিন ধৰি চুলিখিনি একো যতন লোৱা নাই আৰু সেইকাৰণে চুলিখিনি একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে, বহুত বেছি ফাটিছে আৰু বহুত চুলি সৰিছেও। আৰু সেইকাৰণে ভাবিছোঁ আজি কিবা এটা লগোৱা যাওক। ঘৰৰ আগফালে থকা জবা ফুলৰ গছজোপাৰ পৰা কেইখিলিমান জবা ফুলৰ পাত আৰু জবা ফুলো ছিঙি আনিলোঁ আৰু ইয়াতে এটা পিঁয়াজো দি দিছোঁ আৰু অকণমান পানী দি পিনি গোটেইখিনি ভালদৰে মিক্সাৰত পিচি লৈছোঁ আৰু একদম ধুনীয়াকৈ পিচা হৈ গৈছে মোৰ। এতিয়া মই চুলি গুৰিটোত প্ৰথমে লগাই লৈছোঁ আৰু চুলি গুৰিটোৰ পৰা ধুনীয়াকৈ আগলৈকে লগাই দিছোঁ। গোটেইখিনি লগাই হোৱাৰ পিছত মই 30 মিনিটমান শুকাবৰ কাৰণে ৰাখি থৈ দিম। আৰু এতিয়া মই ধুই আহিলোঁ আৰু দেখিছেনে চুলিখিনি কিমান ধুনীয়া চাইন কৰিছে আৰু চুলিখিনি চুবলৈও বহুত ধুনীয়া একদম ফিৰফিৰীয়া হৈছে। জবা ফুলে চুলিখিনি বহুত ধুনীয়া চিল্কি কৰে আৰু লগতে আপোনাৰ চুলিখিনি দীঘলো কৰে আৰু চুলি সৰাত, চুলি গজাত আৰু পকা চুলিৰ বাবেও জবা ফুল উপকাৰী। লগতে আপোনাৰ চুলি উফি হোৱাৰ পৰাও দূৰ কৰে। যদিহে আপুনি ভাবে পাৰ্লাৰলৈ নোযোৱাকৈ আপুনি ঘৰতে চুলিখিনি যতন ল'ম বুলি, তেতিয়াহ'লে এই জবা ফুলটো আপুনি সপ্তাহত এবাৰকৈ নাইবা সপ্তাহত দুবাৰকৈ হ'লেও ইউজ কৰিব পাৰে। তেতিয়া আপোনাৰ চুলিখিনি ধুনীয়া হ'ব আৰু বহুত ধুনীয়া চিল্কি হ'ব। মই ঘৰলৈ আহিলেহে বহুত দিনৰ মূৰত ব্যৱহাৰ কৰিবলৈ